আজি আমি জানিম কেনেকৈ জিনসকলৰ জান কবজ কৰা হয় আৰু এজন সাহাবা জিনৰ মৃত্যুৰ ঘটনা। আসসালামু আলাইকুম, মই মাসুদ আৰু আপোনালোকে চাই আছে ইসলামিক নলেজ। বন্ধুসকল, যদি আপুনি মোৰ চেনেলত নতুনকৈ আহি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিসকল বন্ধুৱে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰিলে তেওঁলোকক অসংখ্য ধন্যবাদ। জিন শব্দৰ অৰ্থ গুপ্ত, অদৃশ্য অথবা আবৃত্ত প্ৰবৃত্তি। এটা হাদিছৰ পৰা জনা যায় জিন তিনি ধৰণৰ। 1 নম্বৰ, যিসকলে শূন্যত ঘূৰি ফুৰে। 2 নম্বৰ, কিছু সাপ আৰু কুকুৰৰ বেশত থাকে। 3 নম্বৰ, যিসকল মানুহৰ ওচৰত আহে আৰু গুচি যায়। সহিহ আল জামে আছ-ছাগীৰ হাদিছ নম্বৰ 3114। জিন আল্লাহ তাআলাৰ অন্যতম সৃষ্টি। জিন জাতিৰ সৃষ্টি হৈছে উত্তপ্ত অগ্নিশিখাৰ পৰা। জিনসকলৰ বিবেক, বুদ্ধি আৰু অনুভূতিৰ শক্তি আছে। তেওঁলোকৰ আছে ভাল বেয়া পাৰ্থক্য কৰাৰ ক্ষমতা। তেওঁলোকৰ মাজত আছে ভাল জিন আৰু বেয়া জিন। বিভিন্ন মত ও পথত বিভক্ত। সূৰা জিন আয়াত নম্বৰ 11। আসমানী কিতাপ যিসকলে বিশ্বাস কৰে, যেনে ইহুদী, খ্ৰীষ্টান আৰু মুছলমান, তেওঁলোকে সকলোৱে জিনৰ অস্তিত্ব বিশ্বাস কৰে। কিছু দাৰ্শনিক, বৈজ্ঞানিক, গৱেষক জিনৰ অস্তিত্ব স্বীকাৰ নকৰে। দাৰ্শনিকসকলৰ এটা দলে কৈ থাকে ফেৰেস্তা ও জিন ৰূপক অৰ্থত ব্যৱহাৰ হয়। ভাল চৰিত্ৰ ফেৰেস্তা আৰু বেয়া চৰিত্ৰ জিন বা শয়তান শব্দত ব্যৱহাৰ হয়। তেওঁলোকৰ বক্তব্য কোৰাণ আৰু সুন্নাহৰ পৰিপন্থী। জিনৰ অস্তিত্ব স্বীকাৰ কৰা ইমান বিল গায়েব বা অদৃশ্যৰ প্ৰতি ইমান অনাৰ অন্তৰ্ভুক্ত। আল্লাহ ৰব্বুল আলামিন পবিত্ৰ কোৰআনত প্ৰায় 50 বাৰ জিন সম্পৰ্কে আলোচনা কৰিছে। জিন জাতিৰ সৃষ্টি, তেওঁলোকৰ ইছলাম গ্ৰহণ, মানুহৰ আগত তেওঁলোকৰ সৃষ্টি ইত্যাদি বিষয়ে একাধিক আয়াত বৰ্ণনা কৰিছে। সূৰা আৰ-ৰহমানত জিন ও মানুহৰ একেলগত সম্বোধন কৰা হৈছে। সুলাইমান আলাইহিছ সালামৰ জামানাত জিনসকলৰ কাজকৰ্ম কৰাৰ তথ্য উল্লেখ আছে। জিন জাতি সম্পৰ্কে মহা আল্লাহ তাআলাই সূৰা জিন নামে এটা সম্পূৰ্ণ সূৰা নাজিল কৰিছে। সেইকাৰণে জিনৰ অস্তিত্ব অস্বীকাৰ কৰা কোৰআন অস্বীকাৰ কৰাৰ নিচিনা। প্ৰশ্ন হ'ল, জিন কি মানুহৰ নিচিনা মৃত্যুবৰণ কৰে? তাৰ উত্তৰ হ'ল, আহলে সুন্নাত ওয়াল জামাতৰ আকিদা ও বিশ্বাস মতে জিনসকলে মৃত্যুবৰণ কৰে। হাদিছত আহিছে, হে আল্লাহ, আপুনি চিৰঞ্জীৱ, তেওঁ কেতিয়াও মৃত্যুবৰণ নকৰে, অথচ মানুহ ও জিন মৃত্যুবৰণ কৰে। বুখাৰী হাদিছ নম্বৰ 7383। জিনৰ মৃত্যুৰ উপলক্ষ মানুহৰ মৃত্যুৰ উপলক্ষ নাথাকিবও পাৰে। সাধাৰণত জিনসকল জ্বলন্ত অগ্নিশিখাত পুৰি মৰি যায়। হত্যা ও লৰায়ত অনেকৰ মৃত্যু ঘটে। তেওঁলোকৰ অসুখ হয়, অসুখেও অনেকৰ মৃত্যু হয় আৰু অনেক সাগৰত ডুবি মৰি যায়। জিনসকল যিহেতু বিভিন্ন আকৃতি ধাৰণ কৰিব পাৰে, সেইকাৰণে ধাৰণকৃত আকৃতিটো মৃত্যুবৰণ হয়। শয়তানও জিন জাতিৰ অন্তৰ্ভুক্ত, কিন্তু অন্য জিন তাৰ নিচিনা নহয়। তাক কিয়ামত পৰ্যন্ত হায়াত দিয়া হৈছে। এই সুযোগ অন্য জিনক দিয়া নাই। প্ৰসংগত আৰু এটা প্ৰশ্ন আহে। প্ৰশ্নটো হ'ল, মৃত জিনৰ ক'ত দাফন কৰা হয়? ইয়াৰ উত্তৰ হ'ল, যিহেতু ৰাছুল সাল্লাল্লাহু আলাইহি সাল্লামকে জিন জাতিৰ কাৰণেও প্ৰেৰণ কৰা হৈছে, অন্তত তেওঁলোকেও কবৰ দিয়াৰ ইছলামিক নীতি অৱশ্যই মানি চলিবলৈ বাধ্য। তাৰ ধাৰণা মানুহৰ অজানা। এতিয়া আহো এক জিন সাহাবাৰ মৃত্যুৰ আশ্চৰ্যকৰ ঘটনা। হজৰত আবু ৰেজাৰ পৰা আবু নঈম বৰ্ণনা কৰিছে। আবু ৰেজাই কৈছে, এই সফৰত আমি এটা জলাশয়ৰ কিনাৰত তাবু বনাইছিলোঁ। দুপৰীয়া সময়ত বিশ্ৰামৰ কাৰণে তাবুৰ ভিতৰত সোমাইছিলোঁ। তাবুৰ ভিতৰত এটা সাপ অস্থিৰ হৈ ছটফট কৰি আছে। মই পানীৰ পাত্ৰৰ পৰা পানী লৈ তাৰ শৰীৰত পানীৰ ছিটা দিলোঁ। দেখা গৈছে সাপটো কিছু শান্ত হৈছে। পানীৰ ছিটা বন্ধ কৰি দিয়াত আকৌ সাপটোৱে ছটফটোৱা আৰম্ভ কৰি দিলে। আচৰৰ সময়ত সাপটোৰ মৃত্যু হৈ গৈছিল। মই মোৰ গাঁঠিৰ পৰা বগা কাপোৰ ওলাই কাফনৰ নিচিনা বান্ধি মাটিত গাঁত খান্দি দাফন কৰি দিলোঁ। পিছৰ দিনা গোটেই
গোটেই দিন সফৰ কৰিলোঁ। ৰাতিপুৱা আৰু এটা জলাশয়ৰ কিনাৰত তাবু বান্ধিছিলোঁ আৰু তাবুৰ ভিতৰত বিশ্ৰাম কৰিবলৈ সোমালোঁ। এনেকুৱা সময়ত আৱাজ শুনিবলৈ পালোঁ, কোনোবাই কৈছে, তোমাৰ প্ৰতি চালাম। এবাৰ, দুবাৰ, 10 বাৰ, 100 বাৰ আৰু বেছিবাৰ চালাম হওক। মই সুধিলোঁ, কোন তুমি? কৈছে, আমি হলো জিন। আল্লাহে তোমাক বৰকত দান কৰক। আমাৰ লগত যি তুমি উত্তম আচৰণ কৰিছা তাৰ বদলা দিয়াৰ নিচিনা আমাৰ কোনো নাই। সুধিছোঁ, বুজিও পৰা নাই, এনে কি কৰিছোঁ? কৈছে, যোৱাকালি যিটো সাপ তোমাৰ তাবুত মৃত্যু হৈছিল সেইটো সৰ্বশেষ জিন আছিল, যিজনে ৰাছুল সাল্লাল্লাহু আলাইহি সাল্লামৰ হাতত বয়ত গ্ৰহণ কৰিছিল। খাছাইছুল কুব্ৰা। ছফৱান ইবনে মুআত্তাৰ ৰাৱায়াত কৰিছে, আমি হজত গৈ আছিলোঁ, হঠাৎ এজন আহি আমাৰ সন্মুখত থিয় হ'ল। কৈছে, তোমালোকৰ মাজত আমাৰ ইবনে জাবিৰৰ সাথী কোন? কৈছোঁ, আমি আমাৰ বিন জাবিৰক চিনি নাপাওঁ। কৈছে, সেইদিনত তোমালোকৰ যি ব্যক্তিয়ে সাপক দাফন কৰিছিল তেতিয়া ৰাতিপুৱা এজনক দেখুৱাই দিলে। তেতিয়া মানুহটোৱে ক'লে, ৰাছুল সাল্লাল্লাহু আলাইহি সাল্লামৰ খিদমতত যি 9জন জিন শ্ৰৱণ কৰাৰ কাৰণে আহিছিল, এই সাপটো আছিল তেওঁলোকৰ মাজত সৰ্বশ্ৰেষ্ঠ। তিব্ৰানী।